হাই ভিউয়ার্স, ওয়েলকাম ব্যাক টু মাই চ্যানেল মনম সানিদুল। আপোনালোকে দেখি আছে টেকনিক্যাল সানিদুল ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো হৈছে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। তো যিসকলে ইউটিউবত কাম কৰি আছা বা নতুন ইউটিউবাৰ আৰু যিসকলে 100 ছাবস্ক্ৰাইবাৰ পাৰ কৰিছা আৰু 100 ছাবস্ক্ৰাইবাৰ কেৱল 100 ছাবস্ক্ৰাইবাৰ সকলোৰে নহয়, যিসকলে 100তকৈ অধিক 1000 2000 3000 400 500 যিমানে ছাবস্ক্ৰাইবাৰ নহওক কিয় সকলোৰে বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। তো আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 100 ছাবস্ক্ৰাইবাৰ হ'লে আমি একোই নাপাওঁ, এইটো আমি সকলোৱে জানো যে 100 ছাবস্ক্ৰাইবাৰত আৰু কি মিলিব, একোই নিমিলে। তথাপিও 100 ছাবস্ক্ৰাইবাৰত আমাৰ এটা ইউটিউব গাইডলাইনছৰ এটা অপশ্যন ইনেবল হয়, সেইটো হৈছে কাষ্টম URL। বহুতে জানিব পাৰে, তো যিসকলে জানে সেইসকলে ভিডিঅ'টো নাচালেই হ'ব। তো যিসকলে নাজানে তো সেইসকলৰ বাবে ভিডিঅ'টো গুৰুত্বপূৰ্ণ, সকলোৰে বাবে গুৰুত্বপূৰ্ণ। তো এতিয়া কথাটো হৈছে কাষ্টম URL কি, সকলোৱে জানিব পাৰে, সকলোৱে জানে আজিকালি। তো তথাপি যিসকলে নতুন ইউটিউবাৰ আছে সেইসকলে সিমান জানে, তথাপিও কম পৰিমাণে অলপ যদি কিবা বেমেচালি হৈ থাকে সেইবাবে মই এবাৰ কৈ দিব বিচাৰিছোঁ যে কাষ্টম URL হৈছে এটা যিটো আমাৰ ইউটিউব চেনেলৰ URL, যিটো আমাৰ হৈছে লিংক, ইউটিউব চেনেলৰ লিংক। সেই লিংকটো কি কৰিব পাৰে, 100 ছাবস্ক্ৰাইবাৰ পাৰ কৰাৰ পিছত আপুনি সেই লিংকটো আপুনি নিজৰ মতে বনাই ল'ব পাৰে। সেইটো হৈছে কাষ্টম URL। এই আপুনি কি কৰিব পাৰে, এই যিটো আমাৰ ইউটিউবৰ লিংক আছে আমাৰ ইউটিউবাৰ সকলৰ, সেই লিংকটো আপুনি আপোনাৰ নিজৰ নামত বা আপোনাৰ যিটো চেনেলৰ নাম আছে সেইটোৰে আপুনি কাষ্টম URL বনাব পাৰে, এটা লিংক বনাব পাৰে। তো সেইটো ক'ৰ পৰা কেনেকৈ বনোৱা হয়, তো সকলোখিনি কথা মোৰ মোবাইল স্ক্ৰীন দেখাবলৈ চেষ্টা কৰিম। মোৰ চেনেলত কাষ্টম URL কেনেকৈ বনাইছোঁ তো আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো মোৰ সকলোখিনি কথা মোৰ মোবাইল স্ক্ৰীনত আহক, চাওক, ভিডিঅ'টো শেষলৈকে চাব। তো বন্ধু বান্ধৱীসকলে আপোনালোকেতো জানেই ইউটিউব অপশ্যন ব্ৰাউজাৰত যাব, যোৱাৰ পিছত আপুনি ইয়াত ইউটিউব পাব, ইউটিউবত ক্লিক কৰি দিব, বা যদি নোৱাৰে তেন্তে youtube.com এইটো লিখি ব্ৰাউজাৰত চাৰ্চ কৰিলেই হ'ব। তো হৈ যোৱাৰ পিছত আপোনাৰ ইউটিউব আহি যাব। যদি আপোনাৰ ইয়াত আপোনাৰ ইউটিউব প্ৰফাইলটো চাইন ইন কৰা থাকে তেন্তে তো ভালেই, যদি চাইন ইন নকৰা থাকে তেন্তে চাইন ইন কৰি ল'ব। লোৱাৰ পিছত আপোনাৰ প্ৰফাইলটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত ইউৰ চেনেল অপশ্যনত যাব। যোৱাৰ পিছত আপুনি এনেধৰণৰ এটা আপোনাৰ ইণ্টাৰফেচ পাই যাব। পোৱাৰ পিছত আপুনি ইয়াত ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি দিব। দিয়াৰ পিছত আপুনি ডাইৰেক্টলি আপোনাৰ ইউটিউব ষ্টুডিঅ'ত আহি পৰিব। তো এনেধৰণৰ এটা ইণ্টাৰফেচ আহি পৰাৰ পিছত আপুনি ইয়াত তলত এটা ছেটিং অপশ্যন দেখা গৈ আছে, এই ছেটিঙত ক্লিক কৰি দিব। ছেটিঙত ক্লিক কৰাৰ পিছতে আপুনি ডাইৰেক্টলি এনেধৰণৰ এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছতে আপুনি ইয়াত চেনেল অপশ্যনটোত ক্লিক কৰি দিব। তো এই চেনেল অপশ্যনটোত ক্লিক কৰাৰ পিছতে আপুনি সোঁফালত থকা ফিচাৰ্ছ এণ্ড এলিজিবিলিটি এইটোত ক্লিক কৰাৰ পিছত একেবাৰে তলত এটা অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ষ্টেটাছ এণ্ড ফিচাৰ্ছত ক্লিক কৰি দিলে এনে এটা ইণ্টাৰফেচ পাই যাব। এনে এটা ইণ্টাৰফেচ পোৱাৰ পিছতে আপুনি আপোনাৰ চেনেলটো ভেৰিফাইড থাকিলেতো ভালেই, যদি ভেৰিফাইড নাই তেন্তে ভেৰিফাই কৰি ল'ব। আৰু তলত দেখা পাই আছে যে এই কাষ্টম URL ইয়াত ইনেবল কৰি দিব। ইনেবল কৰি দিয়াৰ পিছত আপুনি এনেধৰণৰ এটা ইণ্টাৰফেচ পাই যাব। এই পেজটো পোৱাৰ পিছতে ময়োতো ইয়াতে নতুন আহিছোঁ, তো কেনেকৈ কি কৰিব লাগিব আপোনালোকে অলপ চাই থাকক। তো এতিয়া লাহে লাহে জুম কৰি দেখাই দি আছোঁ। তো ইয়াতে লিখা আছে কাষ্টম ID কাষ্টম URL। তো ইয়াৰ ভিতৰত কোনটো হ'ব, তো মই ভাবি চিন্তি চালোঁ যে কাষ্টম URL এইটোৱেই হয় নেকি, এইটোৱেই হ'ব যেন। তো সেইটোভাৱে মই এতিয়া কাষ্টম URLৰ হেয়াৰত ক্লিক কৰিম বুলি ভাবি আছোঁ। তো কি কৰিম, তো ফাইনেলি মই লাহে লাহে কাষ্টম URL আৰু হেয়াৰত ক্লিক কৰিয়ে দিলোঁ। দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ পালোঁ। পোৱাৰ পিছত আপুনি এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। অহাৰ পিছতে আপুনি ইয়াত গেট কাষ্টম URL হেয়াৰ নাও ইউ উইল লুক অন ইউটিউব, আপুনি ইয়াতে আপোনাৰ ইউটিউব লিংকটো যিটো আছিল সেইটো আপুনি নিজাকৈ বনাব পাৰে। তো এইটো
কৰিব লাগিব তো মই লাহে লাহে কৰি আছো বুজি আছো তো পাৰিম নিশ্চয় মই পাৰিম আপোনালোকেও পাৰিব মই চাওক মই পাৰো নে নোৱাৰো তো মই ভয় লাগি আছে তথাপিও নতুন নতুন আহিছো সেইবাবে একো ভিডিঅ' দেখাও নাই দেখিলে তো আৰু ইয়াত বেমেজালি নহ'লেহেঁতেন তো মই ভাবি চিন্তি চালো যে এতিয়াতো আমাৰ URL হৈ গৈছে এতিয়া আৰু বেলেগ কিবা কাম নকৰি মই ডাইৰেক্টলি I have read and agree and custom URL এইটো কাটচিন কৰি দিয়াৰ পিছত আমি এইটোত নীল আছে সেইটোত মই সাবমিট কৰি দিলোই আৰু চাওক কি হয় লাহে এইটো দিম নেকি দিলো দিয়াৰ পিছতে লোডিং হৈ আছে লোডিং হোৱাৰ পিছতে চালো ডাইৰেক্ট মোৰ আকৌ এই ইউটিউবত লৈ আহিল মোৰ চেনেলত লৈ আহিছিল মোৰ চেনেলত লৈ অহাৰ পিছতে এইটো এবাৰ ৰিফ্ৰেছৰ কৰিব ৰিফ্ৰেছ কৰাৰ পিছত চালো যে নহয় ঠিকেই আছে মোৰ ইউটিউবৰ লিংকটো হৈ গৈছে যদি হেনেকুৱা নহয় তেন্তে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ ইউটিউবৰ লিংকটো বেলেগ এজনক শ্বেয়াৰ কৰিব পাৰে তো শ্বেয়াৰ কৰাৰ পিছত যদি আপোনালোকৰ ওচৰত ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এই কামটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ তো কাষ্টম URL কৰিলে বহুতো সুবিধা হয় যদি কেতিয়াবা আপোনাৰ কাৰোবাত এই লিংকটো পঠাব লাগে তেতিয়া আপুনি এইটো অকলে লিখি দিব পাৰিব আপোনাৰ কপি কৰিব নালাগিব ইমান ডাঙৰ এটা লিংকটো বাদ দিব লাগিব তো আজিৰ ভিডিঅ'টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ আছিল তো ভিডিঅ'টো বনাবলৈ অলপ কষ্ট হৈছে আজি প্ৰায় ভিডিঅ'টো বনাবলৈ মোৰ প্ৰায় 1 ঘণ্টামান লাগিছে আৰু এডিট কৰোঁতে প্ৰায় 2 ঘণ্টামান লাগিছে তো বহুতো কষ্ট কৰি আছো তো আপোনালোকে সেই কষ্টৰ ফল কিছু পৰিমাণে দিব তো আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু আপুনি যদি এনেধৰণৰ ভিডিঅ' ইউটিউব ৰিলেটেড টিপছ ভিডিঅ' সদায় পাব বিচাৰিছে তেন্তে মইতো ইউটিউবত নতুন আহিছোঁ তথাপিও মই যিখিনি জানো এইখিনি আপোনাৰ আগত জনাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখি দিব তো আজিৰ ভিডিঅ' এইখিনিতেই আকৌ এটা ভিডিঅ'ত লগ পাম বাই বাই